অনুভৱহীন হৃদয়ত যেতিয়া তুমি আহি গোপনে বাহৰ পাতিছিলা, এক অজান শিহৰণে তেজত চেকুৰা বান্ধিছিল। নজনাকে তুমি মোৰ আপোন হৈ পৰিছিলা আৰু মই তোমাৰ অভিমানবোৰো যে কেতিয়াবা ফোন কৰোঁতে যে বিজি পাই মই তোমাক খং কৰিছিলোঁ আৰু তুমি কিছুমান অনৰ্গল কথা কৈ মোক বুজাবলৈ চেষ্টা কৰিছিলা। অকলশৰে উজাগৰ ৰাতি কেতিয়াবা অনুভৱ হয় জানা। কোন তুমি? অপ্সৰা? তুমি অপ্সৰা হ'লে মই দেখোন স্বৰ্গৰ ইন্দ্ৰ হ'ব লাগিব। কি যে নহয় মই, তুমি ৰক্ত হৈ বিচৰণ কৰা মোৰ সমস্ত শৰীৰ। তুমি অপ্সৰা নহয়, কাৰণ মই যে নহয় কোনো স্বৰ্গৰ ইন্দ্ৰ।